যে তুমি এই সপ্তভদ্ৰ গৌৰৱ কৰি আছা, কি ক'বা? মোৰ বহুত ভাল লাগি আছে। মই মানে মোৰ গাঁৱৰ লগতে মানে মা দেউতাৰ সমাজৰ মানে উন্নতিৰ কাৰণে এটা কাম কৰিব পাৰিম, সেইকাৰণে মোৰ বহুত ভাল লাগি আছে। এই লিখা পঢ়াৰ ক্ষেত্ৰত মাক দেউতাকে কেনেকুৱা সহযোগ? যথেষ্ট চেষ্টা কৰিছে, মানে বহুত সহায় কৰিছে। সৰুৰে পৰাই মানে আজি 10 বছৰ মই বাহিৰত আছিলোঁ, মানে বহুত কষ্ট কৰিছে মোৰ কাৰণে। ভৱিষ্যতে ডক্টৰ হৈ ৰাইজক কেনেকুৱা সহায় কৰিবা? মই ভাবিছোঁ দুখীয়া ৰোগক বহুত সহায় কৰিম আৰু ভাল কিবা এটা কৰিম, মানে সমাজৰ কাৰণে, যাতে মোৰ কাৰণে সকলো সমাজৰ সকলো ৰাইজৰ যাতে ভাল হয়। কিমান নম্বৰ পাইছে? 501। এইবাৰ প্ৰথমে আছিল নেকি? নাই, মোৰ 3 নম্বৰ ড্ৰপ আছিল। আৰু হাই ছেকেণ্ডেৰী মেট্ৰিকত কিমান পাৰ্চেণ্টেজ আছিল? হাই ছেকেণ্ডেৰীত মোৰ 80% আছিল আৰু মেট্ৰিকত মোৰ 77% আছিল। বাইদেউ মাজত আগতে নেট পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ ঘৰে ঘৰে যায় আপোনালোকে আজি এটা সম্বৰ্ধনা অনুষ্ঠান পাতিলে, কি ক'ব? আজি আচলতে আমি আহিছোঁ এটা বিশেষ অভিযান লৈ পেলাই। যোৱাকালি যিখিনি নীটৰ এক্সামৰ ৰিজাল্ট দিলে, তাত আমাৰ অঞ্চলৰ পৰা বহুখিনি ল'ৰা ছোৱালী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। এতিয়া আমি সকলোৱে বা অঞ্চলবাসী ৰাইজ বা অভিভাৱকসকলো নীট পৰীক্ষাৰ কাৰণে এক্সামৰ হোৱাৰ পিছত ৰিজাল্টৰ কাৰণে বহু অধীৰে ৰখি থাকোঁ। আৰু যোৱাকালি ৰিজাল্ট দিলে আমাৰ এই অঞ্চলৰ পৰা যথেষ্টখিনি ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে আৰু তেখেতসকলকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যথেষ্ট এটা ভাল খবৰ। বিগত সময়ত হজৰত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই যিটো শিক্ষাৰ জাগৰণ আমাৰ প্ৰধানকৈ সংখ্যালঘু প্ৰধান অঞ্চলত আনিছে, তাৰ ফলবিলাক আজি আমি পাই আছোঁ। আজি দেখিছোঁ ঘৰে ঘৰে অঞ্চলে অঞ্চলে ডক্টৰ ইঞ্জিনিয়াৰ ওলাই আছে আৰু হয়তো বেছি দিন নাই, প্ৰায় 5-10 বছৰ পিছতে এনেকুৱা এটা পৰিৱেশ আহিব য'ত ঘৰে ঘৰে একোজন IAS ACS ওলাব। গতিকে এই সুযোগতে এইবাৰ সৰ্বভাৰতীয় নীট পৰীক্ষাত যিসকল উত্তীৰ্ণ হৈছে তেখেতসকলে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ অভিভাৱকসকললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে হজৰত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ এই অভিযান এনেকৈ চলি থাকক, তাকে মই আশা কৰিছোঁ। ঠিক আছে।